Hi friends and welcome back to my YouTube channel. So আজি মানে আইছো আমি বগৰী খাবলৈ। আজি বগৰী খুন্দি খাম Sunday special. ই একচুয়ালি ডিউটিত ব্যস্ত থাকে আজি ছুটি আছে। So আজি আমি বগৰী আৰু ওপৰত এইডাল দেখিছে বগৰী গছ। এইডাল ধুনীয়া পকি আছে জ্বালা নিমখ দি পুৰা খাম আৰু ৰায়ো আহিছে বহুত দিনৰ মূৰত মোক লগ পালা। বগৰীটো হৈছে #ৰিংকু বগৰী #খুন্দা বগৰী ঠেকিত খুন্দিম #বতৰ #নেচাৰ ঠেকিত বাচপন তো আহক বগৰী পাৰো। আৰু এতিয়া বৰ্তমান আমাৰ লগতো এটা মানে জইনিং কৰিছে বগৰী খাৱাত মিষ্টাৰ ববিদুল ইছলাম খাস পাৰ্টনাৰ। এই বডি চডি বনাইছে না কি মানে আমি বগৰী পালো বগৰী পাওঁতে ভিডিঅ'টো বনালো আৰু মই এইকেইটা বগৰী পাৰি আনিছো এতিয়া ঢেঁকীত খুন্দি কেনে খাম আৰু সেইটো ভাল নাই। আৰু তাৰমানে এতিয়া আমি ঢেঁকীত খুন্দিব চেষ্টা কৰিছোঁ ঢেঁকীত নহ'লে আমি পটাত খুন্দিম ঢেঁকীটা। আৰু মানুহ যিমানে হেৰি হৈছে সিমানে এড হৈ থাকে দেখোন মানে বাঢ়ি গৈছে মানুহ কিন্তু আমি খেলিব নোৱাৰো এতিয়া। বলক তিলৰ সৈতে বগৰী খুন্দা উইথ ধনিয়া এণ্ড লাই শাক কি মক্কেলিং হে ৰহুনো দিছা এটা ৰহুন দিছো ইয়াতে ফ্লেভাৰটো আহিব কাৰণে কচোন আমি ইনকে খাবাই লাগব যদি ইনকে নাখাও তেতিয়া আগে বনাও জংগল মাৰি দিয়া। এতিয়া মই ধুবলৈ ওলাইছো হৈ যাব আৰু নালাগে এইকেইটা এক্সট্ৰা হৈ যায় অকণমান পানীটো দিয়াচোন চলি যাই তেল ঘূৰি নুঘূৰিলো মই আমাৰ দামী তেল এটা আনিছোঁ মই এবাৰে সানো দেখা দিয়া। ইয়াতে আছে আমাৰ তিল আছে আপোনালোকে দেখিছে আৰু এইটো নহৰু আছে অকণমান দেৰিকৈ আমি বাকীবোৰ দিবলৈ এড কৰিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাই যাম। তো এতিয়া কি এড কৰিম মানে ভাবি আছে নহৰু আৰু শাক এড কৰিলোঁ আৰু কিবা এড কৰিবি তুলৈ পাত নহয় কাঁহৰ দৰে বনোৱা নাই নহয় তিলকেইটা ধূলি দেখো হেৰি হৈ যায় উঠি যায় দেখো কি কৰিম এতিয়া মই ব্যৱস্থা নহ'ল তিলকেইটা উঠি যায় যে এতিয়া মই ৰখাব নোৱাৰো। বতৰতে ইয়াৰ পৰা এটা ল'ম অ'কে হৈ গ'ল বটি পেলাই আকৌ এড কৰি ক'ত থবি সেইটো হয় নহয় ইয়াৰ পৰা এটা গুচাই কেনে পাছত আকৌ এইবিলাক খকুৱা খাবলৈ পুৰা ৰখি আছে আৰু এয়া পুৰা বগৰী খুন্দবাৰ লাগি তাৰমানে ৰেডি হৈ গ'ল উইথ ঢেঁকী নাপালো উইথ কি নকো পতা চেণ্টু লৈ লৈছে নেকি এটা বগৰটো তই ভিডিঅ' কৰি আছ পানী পেলাই দিব পাৰি ৰাজু হাতৰ পেলাই দিব হাতখন ধুই যায় কিন্তু কি লাগব জ্বালা নিমখ আৰু পিঁয়াজ লাগব নাগে জ্বালা নিমখ পিঁয়াজ মিঠাতেল অলপ জাষ্ট লাইট হালধি খালি লাগে কালাৰ আছে পকা বগৰী ধনিয়া পাত পাত মছলা এই জিন্তু চা এই সিহঁতে পাত মছলা লৈ যা পুৰা একদম জ্বালা তালা পুৰা বচি যায় কি কৰিবি ভাবিছি খতিয়া পুৰা সেয়া খাওয়া মানুহ আহি গেল প্লেয়াৰ আহি গেল প্লেয়াৰ আহি গৈছে তাৰমানে আমি বহুত হেৰি আইটেমৰ ফ্লেভাৰ কৰিছোঁ তোমাক স্পেচিয়েলি ইনভাইট কৰা হৈছে অসুবিধা
এই তুলসী পাত কাহ নহ'বৰ কাৰণে মানে বগৰী খেলিবলৈ কাহ হয় তুলসী পাত ভুলে আছিলে এই ভাই লাই শাক ফ্লেভাৰ আৰু বেয়া কৰিলে আমি মাংস যিখিনি ভিটামিন তেল ক'ত মিঠাতেল গম পাইছো মই অলপ জাষ্ট টেষ্ট কৰি চাম এনেকে নহয় গুড়া কৰিব লাগব হাতেদি খাই যা অলং পেটৰ গণ্ডগোল হোৱাটো পেটৰ গণ্ডগোল হোৱাটো ফিক্স হাতো দি দিতে মা এটা আঞ্জা খাবা আনতেছিলো কত এখান দিয়ে একটু খাটিছিল আচ্ছা হাতি দিলে হল এটা কি এড কৰিছা সকলো নেচাৰেল বস্তু এড কৰা হৈছে যেনেকৈ মিঠাতেল নহৰু তুলসী পাত লাই শাক কদে টেঙা জোল কল মালভোগ কল চব নেচাৰেল বস্তু আছে ইয়াতে কবি হ'ব কিবা এটা পাত ফটকে এইটো লৈ হ'ব সৰু কথা নাই দিয়া দে ফটকে লাষ্টত বাটত নিদি খাবা যদি নাপায় এনেকুৱা মাৰিম নহয় তোক খাল পাত নহয় খাই থাকে এ ৰাইজ আপোনালোকৰ চাওক ই মানে চববিলাক হ'ল হোৱাৰ পিছত এতিয়া সি খাব নিদিয়ে আৰু লুকাই লুকাই লৈ ফুৰি আছে এইবিলাক দাউৰি ফুৰি এতিয়া চৰিয়াটো লৈ ফুৰে আৰু চৰিয়াত বোলে এতিয়া থু পেলব এতিয়া ইংগে দেখাল দে মই ঘৰতে মানে আহিলো এইটো লৈছো এটা খাই থাকে দি তই অকণমান দি তই ভাই আঙুলিৰ অৱস্থা কি কৰিলি তই এই চাইছোন তই আঙুলি ই ভাই কি কৰিলি ধেত এই বাহ বেয়া টেঙা আৰু এতিয়া এইখিনি ক'ত খাম বুলি ভাবিছা এতিয়া এটা ধনিয়া এইটো দিবি এইটো ধনিয়া পাত এটা দিম এইটো কোমল পাত ডাঠ পাত লাগিব পাত মছলা নেকি এইটো কিটো কি পাত ধনিয়া নেকি বেয়া ফ্লেভাৰ খাব লাগিব তিতা লাগব বগৰী খুন্দিছো বগৰী টেষ্ট কৰি হে গাইছ মই মানে বাতিটো লৈ পেলাই পলাইছো এতিয়া তো মই খাই লওঁ এতিয়া আৰু আমি খাওঁ বুধে জানো হেৰি কৈছে প্ৰসাদ দিব নাৰিকল দিছে ভাই ফাল্টু লগা কৰিব মানে দামী বস্তু এড কৰিছো চব পকানে বিখাই থাক হ'ব দিনটো খাবা দিম মই বঢ়িয়া এনেকুৱাকে কুটিম না মই কুটি দি আছো দি কষ্ট মই কুটি দি আছো দি ভিডিঅ' কৰ চাইকে কুটিব সিঙে নাখাল নেকি কেতিয়া খাবি খাব পালো এতিয়া ফাইনেলি আমাৰ বগৰী খুন্দা হৈ গ'ল একদম টেষ্ট কৰিছো কি লাগব জগা কি লাগব হাত পাত দিলে দিন হ'ল কমে দিছিল লৈ বহুত নাজে মানে বগৰীটো মানে হেৰি বহুত ফ্লেভাৰ আছে বঢ়িয়া খা হ'ল ফাইনেলি খাই বহুত ভাল লাগিল এইখিনি সাজটো যাৰ তাক দি দিম তো বাই বাই ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ